তো হেল্ল' গাইজ কি খবৰ আজি মানে গাইজ কি হ'ল কথাটো মোৰ এক্সপায়াৰ হৈ গ'ল এক্সপায়াৰ ভেলিডিটি এক্সপায়াৰ হৈ গ'ল যিহেতু গাইজ মই এক মাহৰ কাৰণে ছুটি আহিছিলোঁ সেইটো শেষ হ'ল আজি যাবগৈ লাগিব সময় হ'ল যোৱাৰ সময় আৰু আজি মানে গাইজ বহুত দুখ লাগিছে উপায় নাই মানে মোৰ দুদিন আগতে যাবলগীয়া আছিলে গাইজ সেইটো কেনচেল কৰি পেলাই এতিয়া যাব ওলাইছোঁ 2 দিনৰ পিছত তো গাইজ মই কেনচেল কৰাৰ কাৰণটো হ'ল আমাৰ পুপুলে মানে বুখাৰ চৰ্দি খাচি আছিলে মানে নতুন বতৰ সলনি হোৱাৰ তো আমাৰ পুপুলক চেকআপত নি মেলি ডাক্তৰজন কৈছে যে একো কফ চফ নাই বুলি কফ কাৰণ কাহ তেনেকুৱা কি ক'ব এইটো আপোনালোকৰ কাহ চৰ্দি তেনেকুৱা এটা আৱাজ আহে নহয় উশাহ নিশাহ লোৱাত কষ্ট হয় তো সেই গতিকে চেকআপৰ কাৰণে নিছিলোঁ মানে তো ঠিকে আছে কৈছে খালি বতৰ সলনি হোৱাৰ কিবা এটা হৈছে কৈছে সেইকাৰণে একো কিবা প্ৰব্লেম নাই তো এতিয়া যাব ওলাইছোঁ 2 দিন হ'ল তো গাইজ এতিয়া ড্ৰেছখিনি পিন্ধি ল'লোঁ তো আপোনালোকে ভাবিব পাৰে গাইজ মোৰ মানুহজনী আৰু পুপুলো ক'ত গ'ল বুলি মানে কথাটো এনেকুৱা গাইজ মই মানে সিহঁতক শ্বশুৰবাৰী ঘৰত থৈ আহিছোঁ কাৰণ গাইজ মই যিটো ডক্তৰৰ ওচৰত নিছিলোঁ সেইজনৰ ফাৰ্মাচীটো আৰু মোৰ শ্বশুৰবাৰী ঘৰ বেছি দূৰ নহয় মানে তো সুবিধা চাই পেলাই মই তাতে থৈ আহিলোঁ আৰু গাড়ীত পুপুলক লৈ ইফালে ঘূৰাটো ইমান উচিত নহয় তো সেই গতিকে মই তাতে থৈ আহিলোঁ আৰু ইয়াৰ উপৰিও গাইজ ঘৰত চোৱা চিতা মানুহ নাই যে ইফালে মতা মানুহ নোহোৱাৰ ফলত মানে বাবাও নাই দেউতাও নাই আৰু আমাৰ মায়েও অকলশৰীয়া ইফালে ধান চান কাটিব এতিয়া ধানৰ ছিজন হৈ আছে ধান কাটি আছে তো চাবলৈ মানুহ নাই সেইকাৰণে মই তাতে থৈ আহিলোঁ তো গাইজ যি কি নহওক এতিয়া আমাৰ চেফ জাৰ্ণিটো আৰম্ভ কৰিম তো লগাই মেলি পুৰা ৰেডি হ'লোঁ আৰু গাইজ এইখিনিতে এটা কথা ক'ব বিচাৰিছোঁ মই যেতিয়া কহিমাৰ পৰা ঘৰলৈকে যেনেকুৱা যি ছিষ্টেমত আহিছিলোঁ সেই ছিষ্টেমত মানে উভতি নাযাওঁ মানে অলপ বেলেগ টাইপত উভতি যাম এতিয়া মই মানে এতিয়া ট্ৰেইন লগত যাব বিচাৰিছোঁ ট্ৰেইন মানে আমাৰ ওচৰৰ সৰুপথাৰ ষ্টেচন বুলি কোৱা এটা আছে তালৈকে বাইক লগত যাম মানে তালৈকে পিছত দেখা ভাইটিজন মোক ড্ৰপ কৰি আহিব তো গাইজ এতিয়া আমি আহি পালোঁ শ্বশুৰবাৰী ঘৰত আৰু এইফালে চাওক গাইজ পুপুলক Hello. Hello. Bye. Bye. Pupulu, bye. Hello. Bye. তো গাইজ এতিয়া পুপুলক বাই বাই কৰিলোঁ লগতে শ্বশুৰবাৰীৰ ঘৰতে ভাত চাত খালোঁ পুৰা ৰেডি মানে এতিয়া যাবহে লাগে তো এতিয়া আহিম আমাৰ মৰমৰ দলং গেলাবিল দলংখন পালোঁ তো আহি গাইজ সৰুপথাৰ মেইন টাউনখন আহি পালোঁ আৰু ইয়াৰ পৰা ট্ৰেইন ষ্টেচনলৈকে প্ৰায় 200 মিটাৰমান আছে গৈ পাবলৈ তো ফাইনেলি গাইজ ট্ৰেইন ষ্টেচনৰ মেইন গেটখন মানে সন্মুখত আহি পালোঁ এফালেদি সোমাই দিলোঁ আমি ইয়াৰ পৰা ইমান দূৰ নাই সেই আগত বাছখন দেখি আছে যে সেইটো পাৰ হ'লে পাই যাব এতিয়া তো আমাৰ বাইকখন এইখিনিতে ক'ৰবাত জেগা চাই পেলাই পাৰ্ক কৰি থ'ব লাগিব তো গাইজ আহি মেলি বাইকখন পাৰ্ক কৰিলোঁ আৰু ট্ৰেইন টিকেট চিকেট পুৰা কিনিলোঁ তো এতিয়া ট্ৰেইনখনক ৰখি আছোঁ আহি পাব সময় হ'ল এতিয়া তো গাইজ এতিয়া ট্ৰেইনখন আহি আছে এইটো মাথাতে দেখি পাইছে আপোনালোকে তো ইয়াৰ পৰা ডিমাপুৰ যাম ডিমাপুৰলৈকে 30 টকাহে টিকেটৰ দামটো বেছি নহয় মানে সৰুপথাৰৰ পৰা ডিমাপুৰলৈকে 30 টকা তো গাইজ ষ্টেচনত আজি সৰুপথাৰ ষ্টেচনত বহুত মানুহ মানে তো আগতীয়াকৈ উঠিব লাগিব উপায় নাই আৰু ভাইকো ভাল চিটখন পালোঁ আৰু এতিয়া আমাৰ ট্ৰেইনখন চলিবলৈ আৰম্ভ হ'ল তো গৈ আছোঁ গাইজ চাই গৈ থাকক আৰু গাইজ এইফালে চাওক আহি ডিমাপুৰ প্লেটফৰ্মখন আহি পালোঁ এতিয়া আৰু ট্ৰেইনৰ পৰা নামি মেলি ইফালে আহি গ'লোঁ বাছৰ টিকেট ল'ব লাগিব যিহেতু মই এবাৰ বাছ লগত যাম বুলি ভাবিছোঁ
লোকেল বাছ NST বুলি কয় যিটো নাগালেণ্ডৰ মানে আমাৰ অসমত যেনেকুৱা STC থাকে যিটো আছাম ষ্টেট ট্ৰান্সপৰ্ট বুলি নাগালেণ্ডৰে তেনেকুৱা নাগালেণ্ড ষ্টেট ট্ৰান্সপৰ্ট বুলি চৰকাৰী বাছ বুলি কয় তো তাতেই যাম মানে টিকেটৰ দামটোও কম যে তো গাইছ এতিয়া মই টিকেটখন কাটি মেলি টিকেটখন পালোঁ আৰু মোৰ বেগখন এইফালে সোমাই আছোঁ এতিয়া মানে বেগখন মোৰ চিটৰ ওপৰতে সোমাইছোঁ মানে যিহেতু মোৰ চিটৰ নম্বৰ 26 তো গাইছ এতিয়া ছেকেণ্ড জাৰ্ণিখন আৰম্ভ হ'ল এতিয়া আমাৰ বাছখন এতিয়া চলিব ধৰিছে তো ইয়াৰ পৰা আমি ডাইৰেক্ট কহিমা যাম কহিমা মানে ডাইৰেক্টটো কহিমা নাযাব ISBT বাছ ষ্টেণ্ডলৈকে যাম তাৰ পৰা 10 কিলোমিটাৰ সমান হ'ব আগতে মানে গাইছ ডিমাপুৰৰ পৰা ডাইৰেক্ট কহিমা টাউনলৈকে গৈছিলে মানে এতিয়া মানে চিষ্টেমটো চেঞ্জ হ'ল এতিয়া মানে টাউনত বেছি জাম হয় মানে হিলছ এৰিয়াটো তো চিফ্ট কৰিলে মানে যিটো বাছ ষ্টেণ্ডটো ISBT বাছ ষ্টেণ্ড ISBT চেঞ্জ হ'ল মানে টাউনৰ পৰা 10 কিলোমিটাৰমান দূৰতত মানে চিফ্ট কৰিলে মানে মেইন টাউনত নাই আৰু এতিয়া তো অলপ কষ্ট হ'ব পইচাও খৰচ হ'ব মানে ভাবিব গ'লে একফালে ভাল একফালে বেয়া তো গাইছ চাই গৈ থাকক লগ পাম ISBT বাছ ষ্টেণ্ডত তো গাইছ ডিমাপুৰৰ পৰা আহি পিফেমা বুলি কোৱা জেগা এডোখৰত বাছখন ৰখি দিলে যাতে মানুহবিলাক পেচেঞ্জাৰবিলাক চাহ ঠাহ খাব পাৰে আৰু বাহিৰত যোৱাবিলাক যাব পাৰে তো এতিয়া চাহ ঠাহ খাই হ'ল মই মানে পুৰি খালোঁ পুৰি আৰু ডিম দুটা খাইছিলোঁ এতিয়া বলক তো গাইছ এইফালে আহি যশোমা জাংচনখন আহি পালোঁ এইফালে চক ধুনীয়া চিনাৰী আছে এইফালে আৰু বতৰো বহুত ঠাণ্ডা মজা কিন্তু বতৰটো ভিউজ চাওক আপোনালোকে কি ধুনীয়া ইয়াৰ পৰা আৰু 5 কিলোমিটাৰমান আছে ISBT বাছ ষ্টেণ্ড এইফালে চব্জি ওলাইছে চব্জি বিক্ৰী কৰি আছে গৈ আছোঁ চাই গৈ থাকক আপোনালোকে তো গাইজ ফাইনেলি আহি গ'লোঁ এতিয়া ISBT বাছ ষ্টেণ্ডখন এইফালে চাই লওক আপোনালোকে কহিমা ISBT বাছ ষ্টেণ্ড তো ইয়াৰ পৰা নামি পেলাই আকৌ বেলেগ গাড়ীখন ল'ব লাগিব তো নামি লওঁ তো গাইজ এতিয়া বাছৰ পৰা নামি আছোঁ আৰু নামিবলৈ মানুহে বহুত যাম তো লাহে লাহেকৈ নমা হৈছে এতিয়া আৰু গাইজ মই ইয়াৰ পৰা স্কুটিতহে যাম ভাবিছোঁ মানে চাৰিচকীয়াত নাযাওঁ আৰু স্কুটিখন বিচাৰিবলৈ ইমান কষ্ট নহ'ল কাৰণ ওচৰতে ৰখি থাকে স্কুটি ছাৰ্ভিচ তো দাম সুধিলোঁ এতিয়া কিন্তু 250 ল'ব বুলি কৈছে মোৰ ফাইনেল ডেষ্টিনেশ্যনলৈকে তো 20 টকামান 10 টকামান কমাই দিয়ক বুলি কৈছিলোঁ মানে তো নামানে মানে ফিক্স ৰেট
তো গাইজ এতিয়া ইয়াৰ পৰা আমি ডাইৰেক্ট কহিমা টাউনলৈকে যাম আৰু গাড়ীত উঠি উঠি একদম আমনি লাগি গ'ল মানে বৰিং লাগি গ'ল তো তাকেহে স্কুটি এখনকে মই হায়াৰ কৰিলোঁ তো ইয়াৰ পৰা ডাইৰেক্ট মই থকা জেগাত মানে গৈ পাম লৈ যাম মানে এখেতক তো ইয়াৰ পৰা মই থকা জেগা সেইখিনিলৈকে 250 টকা বুলি কৈছে মই সুধিছিলোঁ 200 টকাত হ'ব নাই বুলি নামানেই কি ক'ম আৰু হিলছ এৰিয়া তো তো অলপ এনজয়টো এইফালে ল'ব গাইজ লাগিব এনজয় আহি ল'বৰ আহি কাৰণে পইচাটো কি কহিমা কি মেইন ডাঙৰ কথা টাউনখন আহি পালোহি তো কথাটো গাইজ মেইন টাউনখনত ঠাণ্ডা অলপ বেছি সেইকাৰণে মই ঘৰৰ পৰাই পূৰা ৰেডি হৈ আহিছিলোঁ ট্ৰেকশ্বুট শ্ৰেকশ্বুট লগাই মেলি এইফালে চাওক পূৰা গাড়ী লাইন তো ৰাস্তাটো সৰু হিলছ এৰিয়া গাড়ী ওৱান ৱে আছে ৰাস্তা এফালে পাৰ্কিং কৰিলে মানে এফালে সৰু ৰাস্তা গাইজ ইয়াৰ পৰা আৰু বেছি দূৰ নাই আমাৰ মই থকা জেগাখন মানে ডেষ্টিনেশ্যনটো প্ৰায় 5-6 কিলোমিটাৰমান হ'ব ইয়াৰ পৰা টাউনৰ পৰা মানে টাউনৰ পৰা অলপ দূৰত আছে মানে তো চাই গৈ থাকক আপোনালোকে তো গাইজ ফাইনেলি আহি পালোঁ মই থকা জেগাত আৰু আহিয়ে পূৰা গা পা ধুই অলপ ফ্ৰেছ হ'লোঁ পূৰা ধূলি বাছৰ উইণ্ডো ছাইডত বহিছিলোঁ যে মই আৰু লগতে আহি পোৱাৰ লগে লগে আৰু স্কুটিত আহিলোঁ যে পূৰা ধূলি লাগি গ'ল সেইকাৰণে একদম গা ধুই অলপ ফ্ৰেছ হৈ এতিয়া আৰাম কৰিম আৰু তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে গাইজ লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে বাই আৰু যদি মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে তেতিয়া লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব লগতে ছাবস্ক্ৰাইবটো কৰিবলৈ নাপাহৰিব গাইজ